নমস্কাৰ বন্ধুসকল, কল্পজিত অসম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব গুৰুত্বপূৰ্ণ বিষয়। আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যই যদি ভেকচিন লৈছে বা আপুনি যদি ভেকচিন লৈছে, তেনেহ'লে আপোনালোকৰ বাবে ভেকচিনেশ্যন চাৰ্টিফিকেটখন অত্যন্ত প্ৰয়োজনীয়। আপুনি নিজৰ মোবাইলতে কেনেদৰে ভেকচিনেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব, কেনেদৰে নিজৰ মোবাইলতে PDF আকাৰে ভেকচিনেশ্যন চাৰ্টিফিকেটখন ৰাখিব পাৰিব, আৰু কোনো ধৰণৰ এপ নোহোৱাকৈ আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত কেনেদৰে ভেকচিনেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই যাব, তেতিয়া আপোনালোকে ভালদৰে বুজিব পাৰিব। আৰু এটা শেষত অনুৰোধ, যদি মোৰ ভিডিঅ'টো এতিয়াও লাইক কৰা নাই তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ বন্ধুসকলৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ মোবাইল স্ক্ৰীণত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম। মই মোৰ মোবাইল স্ক্ৰীণত আহিলোঁ। তাৰপিছত মই ডাটাটো অন কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ময়ো মোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত ক্ৰম ব্ৰাউজাৰটো আপোনালোকে ডেস্কটপ মোডলৈ নি ল'ব, তেতিয়া অলপ ভাল হয় দেখিবলৈ। তাৰপিছত আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰে, তেতিয়া দেখিলেও পাব যে cowin লিখাই থাকে। আপুনি তাত ক্লিক কৰিও সেই অফিচিয়েল পেজটোলৈ যাব পাৰিব। নহ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোলৈ গৈ আপোনালোকে সেই অফিচিয়েল ৱেবছাইটটোত যাব পাৰিব, বা cowin.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰিব। মই সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে বুজাত অসুবিধা হ'ব। খুব জৰুৰী ভেকচিনেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ কাৰণে, যদি ভেকচিন লৈছে। ফাৰ্ষ্ট ড'জ বা দুইটাৰ কাৰণে এই ভেকচিনেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আহি গৈছে পেজটোত। তাৰপিছত আপোনালোকে ইয়াতে সেই যোনটো নাম্বাৰত আপোনালোকে ভেকচিন লৈছিলে বা নাম্বাৰটো দিছিলে যে ভেকচিন লওঁতে এটা নাম্বাৰ দিব লাগে, মোবাইল নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব আৰু সেই মোবাইলটোলৈ এটা OTP যাব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰি গেট OTPত ক্লিক কৰিব। মই দেখাই দিছোঁ। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। নেটৱৰ্ক প্ৰব্লেম কাৰণে অকণমান দেৰি হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ সম্পূৰ্ণ প্ৰচেছটো। তাৰপিছত সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি ভেৰিফাই এণ্ড প্ৰচেছত আপোনালোকে ক্লিক কৰিব লাগিব। OTPটো আহিছে, মই এণ্টাৰ কৰিম। OTPটো এণ্টাৰ কৰাৰ পিছত ভেৰিফাই এণ্ড প্ৰচেছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, মানে আপোনাৰ যোনটো নামত ভেকচিন লৈছে সেইখন চাৰ্টিফিকেটখন এখন সৰুকৈ এখন ডাউনলোড হৈ আহিছে। এই চাৰ্টিফিকেটত ক্লিক কৰি তলত ডাউনলোড টিপিলে চাৰ্টিফিকেটখন আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। মই দেখুৱাই দিম আপোনালোকৰ সেউজীয়া যে ড'জ 1 বুলি আছে, তলতে আছে চাৰ্টিফিকেট বুলি, তাত আপোনালোকে ক্লিক কৰিলে আপুনি চাৰ্টিফিকেটখন দেখিলে পাব। চাৰ্টিফিকেট.pdf, তাৰপিছত তলত থকা চাৰ্টিফিকেট.pdf ক্লিক কৰিলে আপোনালোকৰ যিকোনো PDF এপত আপোনালোকে সেই চাৰ্টিফিকেটখন খোল খাব। এইখন চাৰ্টিফিকেট ওলাইছে, তাত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ থাকিব, কোনে দিছিলে, ক'ত দিছিলে, ছেকেণ্ড ড'জ আপোনালোকে ক'ত ল'ব লাগিব, সম্পূৰ্ণ লিখা থাকিব। গতিকে এখন লিগেল চাৰ্টিফিকেট। এই চাৰ্টিফিকেটখন আপুনি প্ৰত্যেক ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা কথা, যদি আপোনালোকৰ ভেকচিনেশ্যন চাৰ্টিফিকেটখনত যদি কিবা ভুল থাকে, পান কাৰ্ডৰ নাম্বাৰ বা আপোনাৰ নামটো যদি কিবা ভুল থাকে, কাৰণ চাৰ্টিফিকেটখন অত্যন্ত প্ৰয়োজনীয়, গতিকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। শেষত এটাই অনুৰোধ, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু ভিডিঅ'টোত এটা লাইক কৰে। ধন্যবাদ।